Besimka kanasane ragaman kumruk surum silo বিশ্ব পৰিৱেশ দিৱস অদকলে গাঙে আপনা মাপালা গুয়ামো খামলোসিন সিলক পৰিৱেশ দিৱস সে এনवायरमेंट डे सम आइनाम लगांगे और पूजा प्रणाम लगांगे दीप कुमार पेगु गुआमो अमल के दीप कुमार पेगु के इगुर को की सिलो बुलु ऑक्सीजन केट्रम नाम एनपिन आगे तारुं को इडुं आगे तारु तो सिर मुकुलिकाम नसिनो खिलादुं ऑक्सीजन केट्रोदम और को आरांगे तो बुलु देखको रंप मुलुके मोपुन ओपे दूजी स्पेशली नॉर्थ ईस्ट सामोलको मोपुन ओपे लोग आमिन कुकी सिलो बुलु सिंगामं लेना आगे तारुं गेरकाम नामन खिलादुं एदम 74 जन को रंपिने मोपुनक आमिन कुकी बुलु सिंगाम लेखा और के बुलु इगुर की माने दीप कुमार पेगु इगुर की नाम रागे तारुं आरांगे तो बुलु 10 बছর द 10,000 को रंपे सिंगामं लेना आगे रिकाबम ना किनारुं am पिरागम 6,000 को बस पाक रंपिनी सिंगा तुरा दुम नसिन किलारुं और कापन लंगलुसिन बर रमु ब सिंग लेना आगे तारुदम इतिल गेम नालुदुं और कदम ब वर्ल्ड एनवायरनमेंट डे पालन नाम बा सिर विश्व परिवेश दिवस भारत में रक्षा नाम लगांगे बुलु आपने लंगलो आपने जितागलो आइन आगे रंपिन आगे रम गेरतिर गेम नांगल किनारुं रमु स रजाचक लगा पर डिटेल्स पर प्रक्रिया साइंग के रिपोर्ट करूं रिपोर्ट तो कांक्ले रहेगा मजा कलिको मुलो বিশেষ ভাবে মানে গলু চিন্তা এটা কৰিলো মানে বিশেষ ভাবে মানে দীপ কুমার পেগু মানে বলুন অক্সিজেন পেগু গম দমনা গলা অক্সিজেন আপঙ্গৰ অক্সিজেন না মিনিট থাকবো আৰু বিনাম দেখি যতে যতে মানে অক্সিজেন গছ ৰুইছে মানে ইমানে পইচা মানে ৰাজ্যৰ কাৰণে নেক্সট জেনাৰৰ কাৰণে যেটো ফৰ নেক্সট জেনাৰেশ্যনৰ কাৰণে যেটো খৰচ কৰিছে মানে মহিলা আমাৰ খৰচটা কোনেও কৰা নাই মানুহৰ বহুত পইচা আছে বহুত ধনী মানুহ আছে এই ধনী মানুহবিলাকে কিন্তু পইচা হট ব্যৱহাৰ কৰি পৰা নাই তানিজাম কাউতনে মানে পইচাৰ মূল্যটো বুজি পায় মানে এইটো কাৰণে নেক্সট জেনাৰেশ্যনৰ কাৰণে মানে অক্সিজেন গছ থাকিলে যে মানুহ নাথাকে থাকিব গছ নাথাকিলে যে মানুহ নাথাকে একদম মমি গেলাম আগে একদম গেনাম কাঙ্গেলাম আগে গেনাম কাঙ্গেলাম বলো মো दीप कुमार पेगु दिवाकर पेगु मोर रुसु गेलाम सम पिमलो आइमा एमने परमानेंट बस्तु এটা বই একাউন্ট এটা খুলি দিব লাগিব এমনে পেজ এটা খুলি দিব লাগিব এমনে মল মলা মানে ডিকেপি প্ল্যান্টেশন এমনে মানে নামকরণ দি পিনি হলো কাৰ্যটো আৰম্ভ কৰি দিল কাৰ্যটো আৰম্ভ কৰাৰ পাছত মই চিন্তা এটা কৰিলো পৃথিৱীত কোনো মানুহে মানে বৰণ্য শিল্পীবিলাকৰ সিঙ্গাৰ মানে রাইটার মানে ড্রামাটিক্স সোশ্যাল ওয়ার্কার সোশ্যাল এক্টিভিটিস নিয়ে কি লগা পা মানে কাম কৰা নাই গতিকে বলি মৰি যোৱাৰ পাছত কে সপ্তাহমানৰ পাছতে নাইকিয়া হৈ যায় গতিকে মই পাৰ্মানেণ্ট একাউণ্ট এটা মই বনাবৰ কাৰণে চেম্পল মই মপুন বেদাম এটা বেদাম মপুন বেদাম মানে শিল্পী পৰ এটা মানে মই শিল্পীবিলাকৰ নামত 74 শিল্পীৰ নামত মানে মই একো গছ ৰুই মানে কিবা কৰিলো মই এনেকুৱা ধৰণৰ সৃষ্টি এটা কৰিছো মানে সৃষ্টি এটা কৰিছো কি গছ গছটো মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান গছ যিটো গছ মানে মেহগনি ইংলিছত মহাগনি বুলি কয় মেহগনিৰ গছটো ইমানেই মূল্য আছে যিটো গছ পানীৰ তলত 150 বছৰ থাকিব পাৰে নেগেলাকে আৰু ধুমুহা দেৰাখনি বিজুলী মানে যিকোনো ভূমিকম্পৰ ইয়াক মানে আক্ৰমণ কৰিব নোৱাৰে আৰু ভূমিকম্প যিমানেই নহওক লাগে ভাঙি দিব নোৱাৰে পকা ঘৰ ভাঙি যায় কিন্তু মেহগনিতে নাভাঙে মানে আৰু তাৰ পাছত দ্বিতীয়তে কি মানে 15 বছৰৰ পিছত লাখ টকীয়া গছ হৈ যায় এটা পৰিয়ালে যদি 10টা মান যদি গছ ৰুই যায় তেতিয়া 15-20 লাখ টকা মান 15 বছৰত মানে উপাৰ্জন কৰিব পাৰে ইয়াৰ মানে কিবা অকাই ৰখিন মানে কি কয় মানে যেটো গুটিৰ পৰা মানে ধুনা বনাব পাৰে গুটিৰ পৰা তেল বনাব পাৰে গুটিৰ মূল্য কিবা হৈ যায় মানে কি কয় এটো 1200 টকা হৈ যায় 1 কেজিৰ দাম যদি 2 কুইণ্টেল যদি লাগি যায় 2,24,000 টকা হৈ যায় মানে ইমান মূল্য হয় গছ নাকাটাকৈ মানে গছটো কাটিলে কিমান টকা মূল্য হয় গতিকে এটা মানে কেইডালমান গছৰ দ্বাৰাই মানে এটা পৰিয়ালক মানে সংস্থাপন কৰিব পাৰে ইমান মানে কিবা আছে মানে এই গছৰ মূল্য আছে অক্সিজেন দিব মানে উপাৰ্জন দিব ইমান মূল্যৱান গছ মানে গতিকে চিন্তা এটা কৰি পিনি বলো এইটো মানে ওপন বাদাটো আৰু শিল্পী পটটো বলো বিশেষভাৱে এটুক জঙত মই সৃষ্টি কৰিলে যেটো অক্সিজেন ক্ষেত্ৰ মানে অল আসামৰ ওয়ার্ল্ডত অক্সিজেন ক্ষেত্ৰটো ইয়াৰ পৰা আৰম্ভ কৰি দিলে আমি গতিকে এই ক্ষেত্ৰত দীপ পেগুকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ
বুকমিন টানিয়া কয় যে মানে ইন্টারেষ্ট লা মানে ইচিং পুলি লেপলাই দাম অকাই কাৰণে আজি মলুক ভাৰতবৰ্ষ পৃথিৱীৰ বৰণ্য এক মহামানৱ লোকান্ত অকাই যাদৱ পায়েঙে যিটো গছ মানে আবদাল কৰিছে গোপাল দিছে অৰণ্য মানৱ যাদৱ পায়েং বুজিন স্কপকো পায়ামূলো চেম পাগিৰকো পায়ামূলো দ্বীপ এগুবচিন নিশ্চিতভাৱে কৰিব পাৰিব আৰু পাৰিব না মই আশা কৰিছোঁ মানে বুক হেঁপাহ আছে বুক অলপ আছিনা যেন চেগুলিক দিওঁ আৰু মলুচিন্দা আপুনি ৰাইজে 74 যিটো শিল্পী আগে গিলা কাচু লাগি আমি সব বিভিন্ন ধৰণৰ শিল্পী সৰ ক'বলৈ গ'লে অয়াপুন গণেশ বেগু আৰু আগম নিগম তাবুটাইত খৰাবতী মিলি বৰি তৰুলতা কুটুম এই ৰূপা মিলি আৰু পিনাম নেকি অৰুণ মৰাং আৰু নিতম দশক আঠজনে দশক আগেৰ গেৰজনে কিবা কৰ পেগু এখলৈ বগাম ছাৰ গুৰুটো এখলৈ বগাম ৰুতুমেই এখলৈ বগাম ছাৰ আৰু প্ৰদীপ গাম এই ৰীতা দেৱী মাধৱ সুৰেশ কুমাৰী পাত্ৰী মিলি সুৰেশ কুমাৰী মেধক মানে এনেকুৱা ধৰণৰ গোটেই মোক নিমা ৰেচিন মৰগাই গান ৰঞ্জিত আয়ুং মিলি কোনো আছেং কাছে লিখিলা একে বা মোক নিদম টাইম মানে ছয় মোক গোটেই এতিয়া সৃষ্টি কৰিছে নতুন কালচাৰ সৃষ্টি কৰিছে এক্ট্ৰেছ হৈছে এতিয়া মানে মই আপাৰ আৰু অৰুণাচল জমজা শ্ৰীৰাম মাৰ্ট কামদাক সেই বুলুম লৈ পিনি মোলো আগ্ৰেছম গেৰতুং আদেকো দুনা ছাৰ অত ককাইবো কি কয় ডক্টৰ ভূপেন হাজৰিকা ছাৰ জুবিন গাৰ্গটো একে মোলো ৰুতুমাব এই মৌচুম গগৈ মানে মঙালা মানে 74 মঙালা মিনাবলা আত্মা কম সময়ৰ ভিতৰত আৰু বুলু মোলো এটা মিউজিয়াম টাইপত মোলো এইটো ব্যৱস্থাটো মোলো কৰিছোঁ আৰু ডিচেম্বৰ নৱেম্বৰৰ ভিতৰত মোলোক ছাৰবো গাম ছাৰবো এনাউন্স কৰিলে মানে চিৰ একে সমৰে এটা হ'ব সমৰে যিমান ইয়াৰ নাম দিছে ফাংচন হ'ব ইয়াৰ হ'ব একে জাক জমক নহয় একে আগৰ নেচাৰেল কথা এটা কৈছিলে তাৰ একদম বিনাম দেখি মই পঢ়ো গতিকে আছেংক চাগলিক দিওঁ গতিকে নেল লৈছিনা আমি কালা গিয়ে এবাৰ where is the oxygen কেট্ৰম যেমান এডুট গাঁও এডুট গাঁও গতিকে একচনি অক্সিজেন ক্ষেত্ৰটো সেভ হোৱা নাই শিল্পী পথ এই ওকাই মিছিপে ওকাই মপুন বেদাং এই একদম না গলো ইসাং দিছালাই মানে আছেং কংলিছিন মই পৰছুম আৰু সিলক গনে সাৰ বলন ইয়াত আৰু কিবা বহল এনেকা পৰিকল্পনা আছে নি লাহে লাহে কৰিব আছে লাহে লাহে ইয়াৰ পৰা কিবা হৈ যাব এক্সটেনশন হৈ যাব আৰু এটা ৰাস্তা এটা আছে এইটো অলপ আগত এইটো কি আকৌ যিমান ইয়াৰ নাম থাকি গ'ল নহয় নেক্সট শিল্পীবিলাকৰ নাম তাত আকৌ থাকিব এইটো ফাৰ্ষ্ট এটা ষ্টেপ লৈছে আপুনি ফাৰ্ষ্ট ষ্টেপ এইটো ৱৰ্ল্ডৰ ভিতৰত ফাৰ্ষ্ট কোনো এটা কৰা নাই পৃথিৱীত মানে কোনো এটা মোৰ বিশ্বাস কৰিছে জানো নিবাকৰ স্যাৰ কৰিছে জানো আৰু জুবিন গাৰ্গ আমাৰ ক্ষেত্ৰ কৰিছে অকলৰীয়াভাৱে ভূপেন হাজৰিকা সমাধিক ক্ষেত্ৰ কৰিছে কিন্তু এনেকুৱা সামূহিকভাৱে একেলগে গোট খাব পৰাকৈ কুৰগুজ নোহোৱাকৈ বিশ্বৰ ভিতৰত প্ৰথম পাছ আপোনালোকে কৰিছে আমি কৰিছে এটা মই কৰিছিল তাত কানেন নপেম গান ফুলুইতো তাকৰ মিলি সবসে লোকৰ ৰক মহান স্যাৰ বুদ্ধ কৰিছিল মাজা কথা অনুভৱটো স্যাৰ কেনেকুৱা আছিল দিছিল ইতকম আপোনাৰ বহুত সুখী অনুভৱ কৰি আছোঁ যিহেতুকে আজি বিশ্ব পৰিৱেশ দিনাখন আমাৰ বহল দৃষ্টিভংগীত থকা আমাৰ দীপ কুমাৰ পেগুৰ মানে সযত্নত আমাৰ টাকাৰ মিলিৰ সহযোগত আজি এটা এই শিল্পী পথ বা মপুন বেদাংটো আজি সৃষ্টি হৈছে আজি এই সৃষ্টিটো অনাগত দিনত বহুখিনি ৰাইজক অনুপ্ৰেৰণা যোগাব বুলি আমি আশা ৰাখিছোঁ আৰু উদ্ভিদবিহীন মানুহ জীয়াই থাকিব নোৱাৰে সেই ভাৱটো অনুভৱটো আজিৰ পৰাই এটা উল্লেখনীয় এটা সৃষ্টি কৰা হ'ব বুলি আমি অনুভৱ কৰিছোঁ Ada mui bukula orang orang sar kalau pun nasi nang saya kalau orang kamu pun saya ngok mangga di bakal pegu sar itu so bukul nong buk dolong buk sini ekdom gudang kadang sedang kafe aja kau asyik. Well, takam takam kumpas sedung. Yedu dulu memang mula apa ngau minum merak, time apa kah? Yedu dah minum tak gela. Ngau yedu dulu sama kalang ngau apa memang merpoya dak. So susah palang ngau merpoya dak.
আরোর উপর উসিংলিঙে দङ গামিন চেচিনা আরোর উপর এরো দৌলুং মিসিং আমিন রুঙে মিসিং দৌলু রুঙে তো মিসিং দৌলুং আর আসো মপু sok len podan na mopun berang ko len dong ada sinda hekai mesula min pem na mopun berang na min dilem nam amin mang ho eta bihottor eta লক্ষ্য উদ্দেশ্য ngoluk ভবিষ্যৎ প্রজন্মই তুরা দুনানে লাম্ব অক্সিজেন ক্ষেত্রম থাকছে অক্সিজেন কামামল তুরমাং এই আর অক্সিজেন আমি ক'ৰ পৰা পাওঁ গছ গছনিৰ পৰা পাওঁ আৰু গছ গছনিবিলাকক প্ৰতিনিধিত্ব কৰিছে ngoluk মিচিং সমাজ চক ৰঙাম চক মপুচক শিল্পী কৰিলে এটা প্ৰতিনিধিত্ব কৰি পেলাই একোটা গছ তেওঁলোকৰ নামত ৰোপণ কৰা হৈছে এই গছ কিজোপা যিমান দিন জীয়াই থাকিব ইমান দিনলৈকে শিল্পীজনৰ ত্যাগ স্বীকাৰ কষ্ট সমাজৰ কাৰণে অৱদান জীয়াই থাকিব লগতে গছজোপাৰ পৰা যিখিনি পাব লগা আছে সেইটো আমাৰ প্ৰজন্মই পাই থাকিব এমনা উদ্দেশ্যৰে আমি এইটো আৰম্ভ কৰিছোঁ আপোনালোকৰ পৰা অলপ মৰম চেনেহ আশীৰ্বাদ বিচাৰিছোঁ এইটো আমাৰ আৰম্ভণিয়ে অনাগত দিনবিলাকত দীপ পেগুচাৰৰ মানে যিজন মানুহে নিজে চাকৰি জীৱনৰ পৰা আঁতৰি আহি পায় সমাজখনৰ কাৰণে কিবা এটা দিম বুলি চেষ্টা কৰি এককভাৱে ওলাইছে তাক আমি মাত্ৰ সহযোগহে কৰিছোঁ তেখেতে বিভিন্ন ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্ততে এই পৰিকল্পনাটো কৰিছে গতিকে আপোনালোক সকলোৰ পৰা মৰম চেনেহ আৰু আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ